Hello everyone, স্বাগতম জানাইছো অন্য এটি ব্লগলে আৰু এতিয়া সময় হৈছে পুৱা 8টা বাজিছে আৰু আপোনালোকে ভাবিছে পুৱা 8টা বজাতে একদম লিপষ্টিক সানি এটো ড্ৰেছ লগাই একদম কি কৰি আছো এটা কথাটো হল আজি সোমবাৰ মই যাবলৈ ওলাইছো মন্দিৰলৈ মোৰ লগত যাব ভন্টিও আৰু এয়া আমাৰ কেমেৰাখন মুখত আহি গৈছে ভন্টি আৰু এতিয়া যাও মন্দিৰলৈ ওচৰতে থকা শিৱস্থান এখনলৈ আৰু আগতে মই ব্লগত শিৱৰাত্ৰিত দেখাইছিল ন শিৱস্থানখন সেইখন শিৱস্থানলৈকে যাও ওচৰতে জাচিংফা ওচৰত যোনসকল লগাওবাসী জাচিংফা ৰিজৰ্টটো সকলোৱে চিনিয়ে পায় তাৰ পৰা অকনমান আগলৈ হয় সেই ৰিজৰ্টখনে আহিছে মন্দিৰ ভাগ আৰু তালৈকে যাও বলক তেনেহলে আমাৰ লগে লগে যাও অকমান যি পাও দেখাবলৈ চেষ্টা কৰিম আৰু বিশেষ কোনো নহয় এক চাকি দিম সকলোৱে মংগলৰ কাৰণে যেহেতু খাওন মাহ চলি আছে আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম তেনেহলে বলক আজিৰ ভিডিওটো এনেকৈ আৰম্ভ কৰিলো তেনেহলে নৱনীতা কিচেন এণ্ড ব্লগৰ অন্য এটা ভিডিওলৈ সকলোকে স্বাগতম জনাইছো লেটস গো আৰু এখন মোৰ এলপি স্কুলখন মানে আমি পঢ়া আৰু লগতে সন্মুখতে হৈছে জাচিংফা ৰিজৰ্টৰ বেক সাইডটো মানে সন্মুখৰ ফ্ৰন্ট সাইডটো অলপ আগলে আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় জাচিংফা ৰিজৰ্ট আৰু এই আছে জাচিংফা ৰিজৰ্টৰ মূল দুৱাৰখন আৰু অকণমান আগলে গ'লে শিৱস্থানখন পাই যাম বুৱাৰী ডাঙৰ সৰু বুৱাৰী আৰু এয়া হৈছে ওচৰে বৌ এগৰাকী কাষৰ ঘৰৰ বৌ হাই কৈ দিয়ক খোলে চাহ বনাইছো আৰু মন্দিৰলৈ আহি লাভেই হল একদম আহি পেলাই চাহৰ থলীত পাই গৈছোহি আৰু আহি পেলাই আৰু এইফালে এয়া হৈছে ৰকি 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 আৰু আপোনালোককো দেখাই দিলো অকমান ইয়া দেখিছেনে আমাক নতুন মানুহ দেখি কেনেকে চটফটাই খুইছেহি আৰু এতিয়া যাম ভিতৰলে কামুৰিব নেকি আকৌ আৰু এয়া আমি খুৰীও আহি গল খুৰীও আহিছিলে মন্দিৰলৈ দেখিছে চাগে আৰু এয়া খুৰীহঁতৰ ঘৰ আপোনালোককো দেখাই দিলো খুৰীহঁতৰ ঘৰখন এয়া আপুনি হাই কৰি দিয়ক ওচৰৰে বৌ হয় চিনি পাইছে পাকাত বহি গৈছে আহি পেলাই পাকাৰ সন্থাই আৰু এয়া চাই আছো মই বিয়াৰ এলবাম আৰু বিয়াৰ ব্লগ যদি আগতে মোৰ চোৱা নাই মানে এই বিয়া কেইখনৰ যাৰ মই এলবাম চাই আছো সেয়া তাৰ যদি বিয়াৰ ব্লগ চোৱা নাই তেনেহ'লে মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব এইজনী কোন নিশ্চয় দেখি চিনি পাইছে ফটোবিলাক বহুত ভাল হৈছে আৰু আছে নেকি চাইছো মানে চাই আছো মই আছো নেকি হেল্ল' আমি চবে চাহ তাহ খালো দেখুৱা নহ'ল আৰু এলবাম চাই আছিলো দেখিলে আৰু এতিয়া বহি একদম চব আগৰ কথাবিলাক একদম কথা চথা পাতি আছিলো বহু দিনৰ মূৰত আহিছিলো সেইকাৰণে কথা চথা পাতি থকাও হৈছে আৰু এডাল দেখিছে কি দেখাই আছে আৰু এইটো হৈছে মামা ল'ৰা আৰু সেয়া আৰু এইফালে বোৱাৰী বুলিয়ে কৈছো আৰু সেই নহয় মোতকে ডাঙৰ সেইকাৰণে মই বা বুলিয়ে মাতো বাৰু বোৱাৰীটো পাছৰ কথা বা বুলিয়ে থাকিব সদায় আৰু এখন পাৰ্লাৰ আছে পাৰ্লাৰখন নগাঁৱতে হয় নগাঁৱতে আমি নগাঁৱতে থাকিব বাৰু ক'ত অৱস্থিত পাৰ্লাৰখন ধুনীয়াকৈ কৈ দিব আৰু বহুত ধুনীয়া কাম কৰে মই ইয়াত চুলি তুলি আগতে কাটিছিলোঁ মামা ছোৱালীজনী বিয়াতে আকৌ কাটিম আৰু আপোনালোকক দেখাম বাৰু যেতিয়া আহিম মানে কৰিবলৈ আৰু পাৰ্লাৰখন ক'ত তেখেতে কৈ দিব নামটো কৈ দিয়া নমস্কাৰ মই বাসন্তী বৰুৱা আপোনাৰ মোৰ পাৰ্লাৰখন হ'ল মুকুট শৰ্মা চাৰিআলি জিতেন গোহাঁই নাৰ্ছিং হোমৰ লগতে
বাসন্তী আকৰ্ষণ বিউটি পাৰ্লাৰ। আৰু বহুত ধুনীয়া কাম কৰে আপুনি। চুলি কি তাত মানে কি আছে, তুমি কি কৰা? চবে কৰা হয়, ষ্ট্ৰেটনিঙৰ পৰা একেবাৰে স্পা পৰা হেয়াৰ কাটিং বহুত ধুনীয়া কৰে। আপোনালোকে আহি এবাৰ কৰি চাব, যোনসকল নগাঁও হয়। আৰু যোনসকল আহিছেতো কমেণ্ট কৰিব, বহুতে চিনিও পায় কিন্তু দেই তোমাক, বহুতে চিনিও পায়। আৰু যোনসকলে চিনি নাপায় বা তোমাৰ পাৰ্লাৰলৈ অহা নাই, আহিব পাৰে। বহুত ভাল কাম কৰে। আৰু ময়ো কৈ দিছোঁ, মই যিহেতু আগতে কৰিছোঁ। আৰু থ্ৰেডিঙো বহুত ধুনীয়া কৰে সেয়া। আৰু বেছি বহুত ৰেট নহয়, একদম পূৰা জোখৰ যিটো সেইটোৱে লয়, বহুত বেছি একো নলয়। আৰু আপোনালোককো কৈছোঁ আহিব। আৰু এতিয়া যাওঁ, বাই বাই। আৰু তুমি কৈ দিয়া আহিবা। আৰু মোৰ চেনেলটোৰ কথা কৈ দিয়া, মোৰ চেনেলটোৰ কথা কৈ দিয়া, চাবলৈ কোৱা। চাব এইটো চেনেলটো, আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বেল বটনটো সি লাজ কৰিছে ক'বলৈ, কৈছে বেল বুটানটো কাষত টিপি দিব, মই আহিব লগা নটিফিকেশ্যনসমূহ পাই যায়। আৰু তেতিয়া আৰু এঘৰ মানুহলৈ যাওঁ, আৰু মামীৰ অসুখ হৈ আছে তালৈ যাওঁ, তাতো এপাক খবৰ লওঁগৈ। আৰু তাৰপৰা চিধা ঘৰলৈ যাম। আৰু বহুত দিনৰ মূৰত এনেকৈ অকণমান ওলাই আহিছোঁ, বহুত ভাল লাগিছে। আৰু ব্লগটো চাই থাকক, কি দেখাব পাৰোঁ। তেনেহ'লে ঘৰত গৈ তেনেহ'লে লগ পাই আছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। বাই বাই। হেল্ল' এভৰিৱান। আৰু বহুত ভাগৰ লাগিছে, আহি পেলাই পালোহি, 10 মিনিটমান হৈছেহি। আৰু ফেনৰ তলত অকণ বহিলোঁ, পানী চানী খালোঁ। বহুত গৰম লাগিছে। আৰু বহুত কিঘৰ মানুহ ঘূৰিলোঁ, দুঘৰ মানুহ ঘূৰিছোঁ। দুঘৰ মানুহ ঘূৰিছোঁ। আৰু আহি পোৱা 10 মিনিটমান হ'ল, আকৌ গৈছোঁ। এতিয়া যাওঁ পাকঘৰলৈ। আৰু আগতে সোমবাৰে মই মাছ মাংস কণী এইবিলাক একো নাখাওঁ। সোমবাৰে শাওণ মাহটো বহুতে একো নাখায়, মাছ মাংস বিশেষকৈ, কিছুমানতো ব্ৰতে ৰাখে। কিন্তু মই অসুস্থ হোৱাৰ পৰা মানে মই তেনেকৈ ইমান ব্ৰত চ্ৰত নাৰাখোঁ। মনৰ পৰা তেওঁক মানে ভক্তিটো সকলোৰে কৰে। কিন্তু এতিয়া মই যাওঁ পাকঘৰলৈ। আৰু মাছ আছিলে, বহুতে সোমবাৰে মাছ মাংস নাখায়, শাওণ মাহটো বিশেষকৈ, আকৌ কৈছোঁ। চ' এতিয়া যাওঁ পাকঘৰলৈ, কিবা এটা বনাওঁগৈ মাছৰে, আৰু কোমোৰাও আছে। আৰু সেয়া, তেনেহ'লে ব'লক মাছৰ ৰেচিপিটো এয়া বনাবলৈ লৈছোঁ। এটা লোকেল মাছৰ এটা চিম্পুল ৰেচিপি। তাৰ কাৰণে এয়া ভকুৱা মাছ 1 কেজি লৈছোঁ। আৰু ভকুৱা মাছ গোটেইখিনি নলওঁ বাৰু, মাত্ৰ আমাৰ 4জন মানুহৰ কাৰণে 4 পিচহে ল'ম। আৰু মই মাছখিনি তেনেহ'লে এতিয়া মই তেল, নিমখ হালধি দি মই মেৰিনেশ্যন কৰি আগতীয়াকৈ আধা ঘণ্টা আগতে ৰাখি দিছিলোঁ। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু সেইফালে আছে মাছৰ কণী এয়া, আৰু এয়া পেটু। এইখিনি বাৰু মই বনাম বাৰু পাছে পৰে। প্ৰথমতে মাছৰ ৰেচিপিটো বনাই লওঁ। তাৰ কাৰণে পিঁয়াজ কাটি ৰাখিছোঁ, আৰু নিমখখিনি ইগন'ৰ কৰিব। আৰু সেয়া কুকাৰত বইলিং কৰি লৈছিলোঁ কোমোৰা, কাটি পেলাই ধুনীয়াকৈ মই বইলিং কৰি লৈছিলোঁ। আৰু এফাল কোমোৰা মই ধুনীয়াকৈ অকণমান আলু দিছিলোঁ তাতে, দি পেলাই বইলিং কৰি পেলাই এইখিনি মই পূৰা ধুনীয়াকৈ ঘুটনি মাৰি লৈছিলোঁ। আৰু অকণমান ঘুটনি মাৰি দিম বাৰু এতিয়া। আৰু এইফালে গেছটো পাতি দিছোঁ, ইয়াতে মই এতিয়া তেল দি ল'লোঁ। আৰু এয়া মাছৰ মূৰখিনি ভাগি ছিগিয়ে গৈছে। আৰু এইখিনি মাছখিনি ফ্ৰাই কৰি ল'লোঁ। আৰু আনফালে মই এইখিনি যে বইলিং কৰি লৈছিলোঁ বুলি আপোনালোকক আগতে দেখুৱাইছে বাৰু। আৰু এইখিনি মই এতিয়া অকণমান হালধি দিলোঁ। আৰু এইফালে মাছৰ কণী ভাজি ল'লোঁ, আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইফালে মাছৰ পেটু এয়া বেঙেনা দি পেলাই ভাজিছোঁ। আৰু এতিয়া সেইখিনি মাছ ভজা তেলখিনিতে মই এতিয়া ইয়াতে দিম পাঁচফোৰণ। একেবাৰে চিম্পুল হয়, মাহঁতে বনোৱা নিচিনাকৈ বনাইছোঁ। পাঁচফোৰণ দি দিলোঁ। আৰু ইয়াৰ লগতে দিছোঁ পিঁয়াজ, আৰু এটা জলকীয়া। গেছটো কমাই দিব, যেনেহ'লে জলকীয়াটো ফুটিব পাৰে। আৰু এইখিনি গল্ডেন ব্ৰাউন হৈ গ'ল। মই ইয়াতে অকণমান হালধি দিছিলোঁ, এক চিকুট। আৰু ইয়াত বেলেগ মছলাৰ প্ৰয়োজন নাই, এইটো আমাৰ ট্ৰেডিশ্যনেল অসমীয়া খানা হয়। আৰু এয়া কোমোৰা জালিখিনি ইয়াতে মই দি দিছোঁ। আৰু এটা বস্তু মই এড কৰি আছোঁ, চাই থাকক। সেইটো দিলে কোমোৰা জালিত মানে টেঙা তৰকাৰী, যিহেতু আপোনালোকে বিলাহীও দিব পাৰে। মই বিলাহী নিদিওঁ, মায়েও ক'লে যে বিলাহী দিব নালাগে। এইবোৰ খাদ্য সদায় মাক বা আইতাৰ ঘৰৰ পৰা শিকাটোৱে উচিত। আৰু এই বস্তুবিলাক সদায় নেমু টেঙা দিলে বেছি টেষ্ট লাগে, বিলাহী দিলেও টেষ্ট লাগে, কিন্তু আজি মই নেমু টেঙা চেপি দিম। তাৰ কাৰণে কুকাৰটোতে অকণমান পানী লৈ একফাল নেমু, আপোনালোকে ইয়াতকৈ বেছিকৈও দিব পাৰে যদি বেছিকৈ টেঙা খাওঁ বুলি ভাবে। আৰু ইয়াতে মই নেমু টেঙাখন চেপি দিম, চাব যাতে গুটিটো যাতে নাযায়। আৰু এইখিনি অকণ উতল আহিছে। আৰু ইয়াতে মই দি দিম নেমু টেঙাৰ পানীখিনি। আৰু চাব যাতে গুটিটো একেবাৰে নাযায়।
আৰু এইখিনি যেতিয়া উতল আহিব মই ইয়াতে মাছখিনি দি দিম আৰু চাব যাতে নিমখৰ পৰিমাণটো কম বেছি হ'ব পাৰে আপোনালোকে যদি পাৰে নিমখ কম হ'লে আকৌ দি দিব আৰু তৰকাৰী আমাৰ উতল আহি গ'ল আৰু এতিয়া মই মাছ কিপিচ এড কৰিম হাই এভৰিৱান আৰু আহি পেলাই বহুত ভাগৰো লাগিছে ৰেচিপিটো কাৰণ এইবিলাক বনাই কৰি আছিলোঁ যে আৰু ৰেচিপিটো কেনেকুৱা পালে প্লিজ জনাব আমাৰ মাহঁতে বনোৱা ষ্টাইলতে বনাইছোঁ কোনো ইউনিক নাই দিয়া আৰু এইবিলাক থলুৱা ৰেচিপিত কিনিও ইউনিক দিব আৰু ভাগৰ যুগতো আহি পেলাই বনাইছোঁ আৰু তাকে সেয়া ভাত বাঢ়িছে নিশ্চয় এয়া দেখিছে আৰু তেনেহ'লে ভাতখিনি খাই লওঁ ৰেচিপিটো কেনেকুৱা পালে জনাব আৰু ভাগৰো লাগিছে যিহেতু ভাত পানী খাই আকৌ ৰেষ্ট লওঁ একেবাৰে আবেলি আপোনালোকক হেল্ল' এভৰিৱান এতিয়া আবেলিৰ সময় আৰু ভাত পানী খাই আৰু ভিডিঅ' চিডিঅ' নকৰিলোঁ এতিয়া সেই আগফালে আহিছোঁ আগফালে অহা বুলি ক'লে দেখোন ভয়ে লাগে সেইকাৰণে একদম বান্দাখনত মানে ভৰি দিলে একদম ভালকৈ চাই চিতি লওঁ কিবা আছে নেকি আৰু চব বস্তু এইবোৰ বস্তু এনেও তালৈ নিলেই হয় কিন্তু তাই ঘৰটো বনাইছিল কাৰণে ইয়াত থ'ব লগা হ'ল অকণমান অলপ দিনৰ কাৰণে এতিয়া তালৈ নিবই বাৰু আজিকালিৰ ভিতৰতে আজিয়ে নিব চাগে নাজানো আৰু চ' সেয়া অকণমান আগফালে ওলাই আহিলোঁ আৰু চুলিখিনি মেলি ৰখাৰ কাৰণ হৈছে আপোনালোকে ভাবিছে চুলি সোপাকৈ যেনি কেলে মেলি ৰাখিছে মেলি ৰাখোঁ বাৰু আৰু আমাৰ বাইদেউ দেখিছেনে বহি আছে ফণী লৈ তাইক মানে মই অথনি কৈছিলোঁ গোটেই আবেলি তই মোক আজি মাথাটো মালিচ অকণমান কৰি দিব লাগিব আৰু মাথাটো মানে কি জানো মাজে মাজে অকণমান ইজনে সিজনীক মানে অকণমান মালিচ দিওঁ মানে সেইকাৰণে ভাবিলোঁ কি আপোনাৰ লগতো কথা পাতোঁ আৰু মালিচটো সেনেকৈ আবেলি সময়কণ বাহিৰত বহাটো মজাই বেলেগ বিশেষকৈ এইকেইদিনটো গৰমটো কম কাৰণেহে এনেকৈ শান্তিত বিচনী নোহোৱাকৈ বহিব পাৰিছোঁ এনেইতো এনেকৈ নোৱাৰে বহিব আবেলি সময়ত মোৰ চুলি মেলিবলৈ সাধ্যই নাই আৰু মানে মই অৱশ্যে মেলি ৰাখিব পাৰোঁ দেই মই মেলি ৰাখিব পাৰোঁ আৰু এই যে দেখিছে মইতো চুলি মেলিয়ে ৰাখোঁ এনি টাইম তাইক আপুনি প্ৰতিটো ব্লগত চাগে লক্ষ্য কৰিছে তাই গৰম হওক ঠাণ্ডা হওক একো নহয় মানে হা গৰম হওক ঠাণ্ডা হওক এই খোপাটো মানে থাকিবই আৰু চিৰ জীৱন থাকিব আৰু ইণ্টাৰেষ্টিং কথা এটা মই তাই সৰুকালৰ কথা কৈ আছোঁ মোৰো আছে বাৰু সৰুকালত কিছুমান ইণ্টাৰেষ্টিং ঘটনা তাই সৰুকালৰ জমনি মানে ইণ্টাৰেষ্টিং তাই ঘটনাটো তাই ক'ব শুনক মইতো ক'লে বাৰু তোৰ যে তই যে সৰুতে তোক যে চেলুনত যে লৈ যায় দাদাই কথা চেলুনখনত যে লৈ যায় ক না মোৰ চুলি দীঘল হয় যে চুলি কাটিবলৈ লৈ যায় পেলাই একদম দাদাই লৈ যায় একদম তাকো চাইকেলৰ আগৰ মানে কেৰিয়াৰডালত আৰু ডাঙৰ এটা বান্ধি তাৰপিছত লৈ গৈ নাপিতজনক মানে কয় আৰু নাপিতজনে সোধে আৰু জানো কি কাট দিম ভণ্টিক কয় কি কাট দিব ট্ৰেইনত দি দিয়ক আগতে ক'তনো মানে মানুহৰ পাৰ্লাৰ আছিল বা বেবী পাৰ্লাৰ আছিল বা মানে লেডিজ জেণ্টছৰ পাৰ্লাৰ তেনেকৈ সিমান ক'তনো আছিলে সেইবিলাক নাছিলে আৰু তেনেকৈ চেলুনতে মতা মানুহৰ চেলুনতে কামফালে চলাই দিয়া হয় আৰু আপোনালোকে কমেণ্ট কৰিবচোন তেনেকুৱা হৈছে নেকি আৰু এই জমনি এটা কওঁ এই মাছ পাথৰিত পঢ়া দুইজনীয়ে তাৰপিছত চবৰে থাকে হয় নহয় তাই একদম প্ৰথম চাইকেল চলাইছে প্ৰথম যোনদিনাখন চাইকেল চলাইছে চাদৰ মেখেলা পিন্ধি গৈছে মানে আমাৰ চাদৰ মেখেলা লৈ দিছে আৰু মানে ঘৰত প্ৰেক্টিচ কৰিছো ঘৰতো বা পৰিছো চাদৰ মেখেলা পিন্ধি পেলাই মানে চাদৰ মেখেলা পিন্ধি পৰিছেগে ক'ত একদম খালত এনেকুৱা চিজনত শাওণ মাহতে মানে মানুহে মাটি ৰুই আছে ন মাটি ৰুই পেলাই একদম পুৰা কঠীয়া চঠীয়া ৰোৱা হৈ আছে মই আৰু একদম পুৰা মানে ৰুই থোৱা আছে ন একদম পুৰা এনেকুৱা সৰু আমাৰ সুকীয়া ৰাস্তা এটা আছিল মানে একদম মই মাছ পাথৰি স্কুলত পঢ়া আৰু তাত মানে একদম সুকীয়া ৰাস্তা এটা আছিলে সুকীয়া ৰাস্তাটো দি গৈ মানে আপোনালোকক কৈছো ন সুকীয়া ৰাস্তাটো যে গৈছো এনেকুৱা এটা মানে পুলৰ নিচিনা আছিলে একদম জাম্পিং খাই একদম মানুহে মাটি ৰোৱা মানে মই মাটি ৰুই আহিছো নে মই স্কুললৈ গৈছিলো একো ধৰিব কিতাপতো বোকা তাৰপিছত চব আহি পেলাই একদম কিতাপ ধুই মানে কিতাপ এনেকৈ ধোৱা নাই আৰু কিতাপ মানে ধুই পেলাই একদম এনেকুৱা কিবা এখন ৰ'দত পাৰি লৈছোঁ ধুই পেলাই পেলাই দি দিছোঁ সেয়া এইবিলাক বহুত মানুহৰ জীৱনত ইণ্টাৰেষ্টিং ঘটনা থাকে আৰু সেইবোৰ লৈ পেলাই আমাৰ অতীতৰ স্মৃতিবোৰ আমি লৈ থাকোঁ আনন্দৰে আজিকালিতো সেইবিলাক মানুহক নাই দেখোন সেইবিলাক নাই সঁচা কথা সেইবিলাক হাঁহিব লগা হয়ে মানে সেইটো সঁচা কথা এই মই পিংকুমণিয়ে যে মোৰ ফ্ৰেণ্ড এজনী আছিলে দুইজনীয়ে মৰি কলঙত টিউচন লওঁ একদম ৰাস্তাত দুইজনী মানে গৈছোঁ তাই চাইকেল চলাব নাজানে বা তাই চাইকেল চলাব নাজানে মানে তাৰপিছত একদম এদিনাও কি হ'ল তাই ওখৰ পৰা এনেকৈ চাপৰ পৰা ওখলে মানে চাইকেলখন উঠাই দিয়াৰ লগে লগে একদম মেইন ৰাস্তাত তাই পৰি গ'ল নহয় ময়ো পিছত গৈ আছোঁ ময়ো ভালকৈ চলাব নাজানো মই একদম তাই গাৰ ওপৰ দিয়ে চাইকেল চলাই লৈ গুচি গৈছোঁ একদম ধুনীয়াকৈ তাৰপিছত পিছতহে মানুহে মই পিছতহে গম পাইছোঁ তাই গাত চাইকেলখন দিছে কি কৰিলি তাই পেডেল পাত আছে পেডেল পাত মানে খুব বেয়া হা
যোনখিনি জেগাতে বেছি হাঁহি উঠে মানে আৰু যোনখিনি জেগাতে ল'ৰা কেইটামান ৰখি থাকিব সেইখিনি জেগাতে পেডেল পাত পৰে মানে একদম দৈ যাব গৈ পেলাই পেডেল পাত লৈ পেলাই উঠাই লৈ আহেগে পেডেল পাত বান্ধি দি যে ৰাম ৰাম অকণ ভালকে আছো দিয়া কাম চেচ একদম মানে ভাল লাগি যায় মানে মালিচ কৰি মইতো তেল চেল সানি মালিচ কৰোঁ বাৰু এতিয়া তেল সানিব নালাগে বাৰু এয়া আমাৰ মিষ্টিকাই চিনি পাইছে চাগে আপুনি কি সাপ ৰাতি সাপ মাৰিবলৈ আহিছে সাপ মাৰিবলৈ আহিছে বোলে সাপ মাৰিবলৈ আহিছে সাপ মাৰিলে সাপ মাৰা কথা নাছিলে কিন্তু মানে ভিতৰত সোমালটো উলিয়াই পঠিয়াব কেনেকে বাহিৰত দেখা হেঁতেন মানে শাওন মাছটো নামাৰি আজি ইয়াৰ পৰা বস্তু আজি মানে এইটো ঘৰলৈ ট্ৰান্সফাৰ হ'ব আগতে কৈ দিম কিন্তু তাত মানে এখন সাপ দিয়া হৈছে ভিতৰত সেইটো সাপখন ফুটাবৰ কাৰণে লৈ যাওঁ সাপটো লৈ যাবগে ভলে নাথে আপোনাক বজাই পেলাব এতিয়া কি কৰিব এতিয়া এয়া বস্তু তালৈ নিবলৈ আহিছে হাই কৈ দিয়ক এনেকে দি দিয়ক হাই এভৰিৱান আৰু মোৰ চুৰ পিটিকা পিটিকি কৰি একদম এয়া পথাৰৰ ফালে অকণমান ওলাই আহিলোঁ মানে আপোনালোকক মই আগৰ ব্লগ এটাত দেখাইছিলোঁ এয়া মাটি ৰুই থকা তেতিয়া এইখিনি মাটি ৰোৱা নাছিলে সেইখিনি মানে যিখিনি একদম গ্ৰীণ হৈ আছে সেইখিনি ৰুই আছিলে এতিয়া এইখিনিও ৰুই দিলে এইখিনি আমাৰ ওচৰৰে খুৰাজনৰ মাটি একদম ৰুই দিলে আৰু এইটো পৰিৱেশ বহুত ভাল লাগে কি কয় আৰু এইখিনি যেতিয়া আৰু ডাঙৰ ডাঙৰ হৈ গৈ থাকিব তেতিয়াতো আৰু বেছি ভাল লাগিব চ' আমাৰ এইডোখৰকো দেখাই দিছে এইটোতো খোপাটো নকমে আৰু এইটোতো খোপাটো নকমে আৰু শাওন মাহ নাপায় তাৰপিছত সেয়া আপোনালোকক দেখাই দিলোঁ একদম পুৰা বহুত ধুনীয়া হয় একদম পৰিৱেশটো সঁচাকৈ দিয়ে বহুত ভাল লগা হয় পৰিৱেশটো এতিয়া তাকে সাঁজো দুখনমান ফটো উঠোঁ লগাই দিম বাৰু 2খন ফটো উঠিম 2খন বেছি নুঠোঁ আকৌ 2খন ফটো উঠি পথাৰৰ মাজত এইটো মজাই বেলেগ হয় নাই ফটো উঠি পেলাই আপোনালোকক একদম ভিডিঅ' শেষত পথাৰৰ পৰা আহিলোঁ আৰু পথাৰৰ পৰা আহি পেলাই যিহেতু আপোনালোকক দেখাইছোঁ বান্দাত কি কাম কৰি আছে মানে বান্দাৰ বস্তুখিনি যিহেতু ভঁৰাল ঘৰলৈ নিয়ে আছে আৰু সেই নিয়া মানুহকেইজনক মানে আমি অকণমান চৰপত দি পেলাই মানে উপস্থাপন কৰিম বুলি ভাবিছোঁ আৰু শুশ্ৰূষা কৰিম আৰু সেই শুশ্ৰূষা কৰিবলৈ হ'লে চৰপতকণ বনাব লাগিব আৰু লগতে আমিও দিম পেটলৈ নিম আমিও পেট পূজা কৰিম চ' চৰপত বনোৱা ৰেচিপিনো কি দিম আপোনালোকে বনাওঁ মই বনাম চাই থাকক ইলাচি নেমুখিনি চেপিলোঁ মানে আপোনালোকক কৈ দিছোঁ ইয়াতো বাৰু এয়া নৰ্মেল নেমুৱে হয় আৰু এইটো ইলাচি নেমু হয় ইলাচি নেমু মানে সোৱাদটো বহুত ধুনীয়া আহে গোন্ধটোও ভাল লাগে আৰু ইয়াতে দিছোঁ অকণমান নিমখ চেনি আৰু আপোনালোকে এইটো ষ্টাইলত চৰপত বনাবচোন বহুতে প্ৰথমতে পানীখিনি লৈ লয় তাত নেমুখিনি চেপে কিন্তু সেইটো নকৰি পেলাই আপোনালোকে নেমুখিনিতে নিমখ আৰু এইটো চেনি নিমখ এইখিনি মিলাই ল'ব তাৰপিছত পানী এড কৰিব ৰাতি হৈছে 6:30 ৰাতি নহয় সন্ধিয়া হৈছে ধূপ চাকি দিলোঁ গা পা ধুই আৰু মায়ে ৰুটি বনাই দিলে জেলি অকণমান দিয়ে ভণ্টিয়ে নিমকি খাব আৰু একদম বিচনাৰ ওপৰত লোৱাৰ কাৰণে আকৌ নাহাঁহিব নাই কেতিয়াবা মজা লাগে ন বিচনাত খায়ো চাহৰ কথাটোহে কৈছোঁ দেই আৰু এইফালে লগাই থৈছোঁ মোৰ ভিডিঅ'টো মই মোৰ মোবাইলত খুব দেৰিকৈহে চাওঁ আৰু আজিৰ ভিডিঅ'টো বাৰু চালেনে নাই প্লিজ কমেণ্ট কৰিবচোন চালেনে নাই আৰু যিসকলে চোৱা নাই আশা কৰোঁ চাব বুলি আৰু যোনসকল মোৰ চেনেলৰ নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা কৰি দিব নিউ জইন হ'লোঁ বুলি চ' চাহকাপ খাই লওঁ তেনেহ'লে নহয় আৰু ভিডিঅ'টো আজি বেছি দীঘলীয়া কৰি নাথাকোঁ শেষ কৰোঁ তেনেহ'লে নেক্সট এটা ব্লগ বা চেলেঞ্জ ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ আগলৈ চাই থাকিব নৱনীতা কিটচেন এণ্ড ব্লগ ছাপোৰ্ট কৰি যাব ময়ো ছাপোৰ্ট কৰি যাম নতুনসকলে আকৌ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অল বেটনটো ক্লিক কৰি ৰাখিব যাতে মই ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যনটো পাই যায় চ' চাহকাপ খাই লওঁ আৰু নেক্সট এটা ভিডিঅ' বা ব্লগ লৈ আকৌ আহিম তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই